ঢেকীয়াখোৱা বৰনামঘৰৰ মুখ্য বন্তিগছ 520 বছৰো অধিক দিন ধৰি জ্বলি আহিছে, য'ত বতাহ বৰষুণ একোৱে আজিলৈকে প্ৰভাৱ পেলাব পৰা নাই। প্ৰায় 13 বিঘা মাটিত যোৰহাটত অৱস্থিত এই ঢেকীয়াখোৱা বৰনামঘৰ আগতে ঢেকীয়াখোৱা বুঢ়া নামঘৰ আছিল। নিশ্চয় আমি বৰনামঘৰৰ গোটেই চৌহদটো এবাৰ চাবলৈ আহিলোঁ আৰু ইয়াৰ যোনটো নতুনকৈ পুখুৰীটো ৰিন'ভেশ্যন কৰিলে বহুত বেছি ধুনীয়া হৈছে। ঢেকীয়াখোৱা বৰনামঘৰৰ চৌহদটো ইমানেই ধুনীয়া কৰিলে, আগতে মই যেতিয়া সৰুতে আহিছিলোঁ তেতিয়া এইখিনি বস্তু মানে ধৰি লোৱা ৱাল চোৱাল বা এনেকৈ ৰাস্তাখিনি ভালকৈ নাছিলে, এতিয়া পূৰা ৰিন'ভেশ্যন হৈ গৈছে। আৰু লগতে আজি নতুন বস্তু এটা দেখিব পালোঁ, ইয়াতে মোৰ পিছফালে তুমি দেখিব পাৰা পুখুৰীটো যেতিয়া তোমালোকে আহিবা, যেতিয়া ইয়াত নামঘৰলৈ আহিবা, পুখুৰীটো কিনাৰতে নতুনকৈ এখন পাৰ্ক গভৰ্ণমেণ্ট অফ আছাম শ্ৰী শ্ৰী মাধৱ উন্নয়ন পাৰ্ক। ঢেকীয়াখোৱা বৰনামঘৰলৈ আপুনি আগতীয়াকৈ আহিছে নি? যদি আহিছে কমেণ্ট বক্সত নিশ্চয় জনাব, আৰু যদি নাহে কোনো কথা নাই। ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাম আপোনাৰ পৰিয়ালবৰ্গৰ লগতে আপুনি মনে বিচৰাতে সুখী হওক।